নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত মই নিজে কৰা দুখন মেখেলা দেখুৱাম আৰু পিয়ৰ কটনত কৰিছোঁ যিহেতু। আৰু মই এইখন মেখেলাত মই গুলি সূতাৰে কৰিছোঁ আৰু গুলি সূতাটো পাট সূতা নেকি মই ভালকৈ নাজানো। আৰু ফুলটো চাওকচোন কেনেকুৱা লাগিছে। এনেকৈ 4-5 8 পাহ কৰিছোঁ। বেলেগ নাই দিয়া ডিজাইন চিম্পুলকৈ ৰাখিছোঁ। আৰু এই ফুলৰ যিটো সূতা হয় গুলি সূতা, এইটো চাইনিং কৰি থাকে, দেখিবলৈ বহুত ধুনীয়া লাগে। এইখন কটনৰ মেখেলা হয় আৰু এইখনো বগা পিয়ৰ কটনৰ মেখেলাত মই ৰিবনে কৰিছোঁ, সূতা নহয়। আৰু কমপ্লিট হোৱা নাই বাৰু, মাজত কিবা কিবি লগাবলৈ আছে, জাষ্ট দেখাইছোঁ। কৰি আছোঁ এইখন আৰু এপাহ এই পাহ হ'লেই সম্পূৰ্ণ হ'ব আৰু মাজত কিবা কিবি দিবলৈ আছে। আৰু সম্পূৰ্ণ হ'লে যদি চাব বিচাৰে কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত দিম। আৰু দুখনমান বোৱা আছে, সেইকেইখনো পিছৰ ভিডিঅ'ত দেখাম। ধন্যবাদ।